আফিচুলৰ ঘৰ এইখন গৰু বেপাৰীৰে হয় গৰু বেপাৰী নহয় ৰেপিষ্টৰ ঘৰ হয় বাৰু प्रथमे गोटे राइजक मोर फालर पर नमस्कार आसे मोर अनुरोध आसे जे मोर ছোৱালীটো বিনা মূল্যতে পাপন্তৰ লাই ঘুমাই গৈছে আৰু যেহেতু এই পাঁচজনক মোর ফালর পৰা ডাইরেক্ট মোর চকুৰ আগত এনকাউন্টাৰ কৰিলে মই মনত শান্তি পাম আৰু মোর ছোৱালীটো কিবা এটা হলেও আফসোস না থাকিব মোর ফালৰ পৰা ৰাইজক ইমান কি কম আৰু আমি যি শুনিলো যি দেখিলো শুনিছো দুখিক বোলে কৰায়ত্ব কৰিছে আমি এখিনি নিবিচাৰো যে কৰায়ত্ব আজি কৰিছে কাইলৈ উলিয়াই দিব চিনিলে ৰাখি পেলে বেল্টত ওলাই বা হিয়াত আকৌ মুক্ত বিচৰণ কৰি ফুৰিব আমি সেইটো বিচৰা নাই যি দুখ কৰিছে ই অকল এটা দুখ নহয় অলপ দুখ নহয় আমাৰ ছোৱালী সকলক আমি ইমান কষ্ট কৰি ডাঙৰ কৰি তেওঁলোকৰ ভৱিষ্যত কিমান আশা থাকে সেই ছোৱালীজনীৰ আশা কেনেকে নোহোৱা হৈছে আজি তাই সংকটজনক অৱস্থাত আছে তাই আমি উচিত বিচাৰ কৰিছো আৰু এই দুখী সকলক অকল কৰায়ত্ব কৰি কৰাটোৱে নহয় আমি তেওঁলোকক শাস্তি মানে এনেকুৱা শাস্তি দিব লাগিব আৰু যদি প্ৰশাসনে নোৱাৰে তেনেহলে ৰাইজক গোটাই দিয়ক আমি তেওঁলোকৰ ফাঁচি হ'বই লাগিব আমি গম পাই আছো প্ৰশাসনে এনেকুৱা তেজৰ এনেকুৱা বলৰ এনেকুৱা বুদ্ধিৰ মানুহ আমাৰ সমাজত নালাগে এই সমাজত সমাজত ইমান অসভ্যালি আমি সহ্য নকৰো তাতকে উলংঘ হৈ সমাজত ঘূৰি ফুৰক তাতকে আৰু কি আছে ইয়াতকে অসভ্য কি আছে কানি কাপোৰ পিন্ধি ইমান ভদ্ৰ হৈ পেলাই আমি এনেকে থকা কোনো যুক্তি হোৱা নাই আৰু সিহঁতক উলংঘ কৰি পেলাই এই ৰাজহুৱা ভাৱে সিহঁতক এনেকুৱা শাস্তি আমি বিচাৰিছো যে ইহঁতে আৰু জেলৰ ভিতৰত থাকি পেলাই ইহঁতক থাকিলে আমাৰ ওচৰত উলিয়াই দিয়ক আমাৰ ওচৰত গতাই দিয়ক আমি হয় আজি মাজবাট অঞ্চলৰ বিভিন্ন জাতীয় সংগঠন দলৰ ব্যক্তিসকলে আৰু মাজবাটৰ গোটেই ৰাইজে আজি মাজবাট ৰাজহুৱা দুৰ্গা পূজা মণ্ডপত একত্ৰিত হৈছোঁ আপোনালোকে নাভাবিব যে আমি ফূৰ্তি তোলাই আহিছোঁ বুলি আপোনালোকে নাভাবিব যে আমি হাঁহি ফূৰ্তি কৰিবৰ কাৰণে ওলাই আহিছোঁ এটাই কথা আজি যে নেকি যোৱাকালি যিটো কাণ্ড হৈ গ'ল মাজবাটত সেই কাণ্ড গোটেই অসমতে জোকাৰি গৈছে গোটেই বিশ্বত জোকাৰি গৈছে যাৰ কাৰণে আমি মাজবাটবাসী ৰাইজে লজ্জাজিত হৈছোঁ কাৰণ চাওক এই ঘটনাটোৰ লগত যিকেইজন পাপী ভণ্ড এইসকল জড়িত আছে তেওঁলোকক এতিয়ালৈকে প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে কৰায়ত্ব কৰিছে তেওঁলোকক আমি মাজবাট আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি এটাই দাবী জনাব বিচাৰিছোঁ এই পাখণ্ড ব্যক্তিসকলে কোনো পধ্যে আইনৰ সুৰংগা দি হাৰি যাব নালাগে কাৰণ চাওক তেনেকুৱা ব্যক্তি যদি আমাৰ সমাজত আমাৰ অঞ্চলত থাকিলে আৰু পুনৰাবৃত্তি এনেকুৱা ঘটনাবিলাক হ'ব সেইটোৰ কাৰণে আমি দাবী জনাওঁ আমাৰ জিলা প্ৰশাসনক অসম চৰকাৰক আমি সেইটোৱে দাবী জনাওঁ যে যিকেইজন পাখণ্ড ব্যক্তি জড়িত আছে এই জঘন্য ঘটনাটোৰ লগত তেখেতসকলক অতি সোনকালে ফাঁচি দিব লাগে বুলি আমি দাবী জনাইছোঁ गोजोनथाव खौरां नोंथांमोननि थाखाय लानानै फैदों MRM मेमोरियल हस्पिटालाव गोबां बेमार फाहामथाय होनायनि खाबु
बेमारि सुबुंफोरनि थाखाय गोजोनथाव खौरां MRM मेमोरियेल हस्पिटालाव मोजां रोंगौथि गोनां डक्टरफोरजों बेमारि सुबुंफ्रा मोजां फाहामथाय लानो हानाय सुबिदाखौ लानानै फैबाय MRM मेमोरियेल हस्पिटाला। क'क्राझार सहरनि पुलिस पइन्ट आरो अमश्री हटेलनि साखाथियाव थानाय बयजोंबो मिथिसार जानाय MRM मेमोरियेल हस्पिटाला गोबां फेसिलिटिस खाबुफोर फोसावदों। MRM मेमोरियेल हस्पिटालनि फेसिलिटिफ्रानो जाबाय क्रिटिकेल केयार, मेडिसिन, इमारजेन्सि मेडिसिन, पेडिट्रिशियान, पेथोलजिस्ट, जेनेरेल मेडिसिन, डायबेटोलजिस्ट, OBS एन्ड गाइनो, कार्डियोलजी, जेनेरेल सार्जन, न्यूरोसार्जारी, एडभान्स लापारोस्कोपिक ENT सार्जारी डिपार्टमेन्ट, ऑप्थोमोलॉजिस्ट, सर्जिकल, गैस्ट्रोएन्टेरोलॉजिस्ट, न्यूरोसाइकेट्री, ऑन्को सार्जारी डिपार्टमेन्ट, डार्मेटोलॉजिस्ट, ऑर्थोपेडिक्स, रेसिडेंशियल मेडिकल ऑफिसर, इंटर फैसिलिटी यूनिट, फिजियोथेरापी, रेडियोलॉजिस्ट, हिस्टोपैथोलॉजिकल डिपार्टमेंट, यूरोलॉजिस्ट, इमरजेंसी डिपार्टमेंट, CT स्कैन, एक्स-रे, पैथोलॉजी डिपार्टमेंट, वैक्सीनेटर डिपार्टमेंट आरो MRM मेमोरियल हस्पिटालाव 24 घन्टा जेब्लाबो खुलाय थागोन। लांलाय लाबोलायनि एम्बुलेन्सनि सुबिदायाबो 24 घन्टा थागोन। गोबां मिथिनो थाखाय नैबे 9854081948 93655020048 जानबुं नाम्बाराव फन खालामनानै नोंथाङा मिथिनानै लानो हागोन।